বজাৰ কৰি আনিলোঁ আৰু দিনটো দোকানতে থাকিলোঁ। এয়া হ'ল মিঠা আলু আৰু এয়া হ'ল লপা আৰু এয়া কেপচিকাম আৰু আলু, এয়া হ'ল মটৰ বহুত আনিলোঁ আৰু জলকীয়া আৰু আনিলোঁ আৰু এয়া হ'ল চিৰা আৰু এয়া হ'ল খেজুৰ গুড়। এইটো কি বুলি কয় আপোনালোকে? আমি এইটো খেজুৰ গুড় বুলি কওঁ। এয়া চাওকচোন ইমান ধুনীয়া। এইটো হ'ল খেজুৰ গুড় আৰু এয়া লপা আৰু আনিছোঁ আৰু এয়া হ'ল মটৰ আৰু এয়া আলু ঢেৰ আনিলোঁ আৰু বিলাহী, এয়া চাওক বিলাহী আৰু গুড় 1 কেজি আনিছোঁ, খেজুৰ গুড় বেলেগকৈ আৰু আদা 1 কেজি আনিছোঁ, নহৰু পোৱা আৰু এয়া মাহ কৰাই চাওকচোন। আজিকালি মানে বজাৰতে পায়, নিজে বাজিবই নালাগে কষ্ট কৰিখিনি। এয়া হৈছে 20 টকা হেৰি লৈছোঁ খেজুৰ আৰু এতিয়া হৈ গ'ল। কালিলৈ পূজা চূজা কৰিবলৈ আৰু কালি বিহুৰ কাৰণে এয়া বজাৰ সদায় কৰিয়ে থাকোঁ তথাপিও আৰু আনিছোঁ মাকৈ, এয়া আকৈ আনিছোঁ। তাৰপিছতে আৰু বস্তু এটা আনিছোঁ, আপোনালোকক দেখাং দেই মই আজি। এইটো খেজুৰৰ হেনো দৈ বুলি কৈছে, খেজুৰৰ দৈ হেনো। এয়া চাওকচোন ইমান ধুনীয়া, ইমান চেণ্টটো ভাল লাগিছে চাওকচোন। আৰু কাৰ প্ৰিয় সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া চাওক খেজুৰৰ দৈ বুলি কৈছে। খাই পোৱা নাই বাৰু দেই, এবছৰ খাম বুলি ভাবিছোঁ। আৰু আমি দৈ খাওঁ কিন্তু গাখীৰৰ দৈটোহে খাওঁ। আৰু এয়া গাহৰি মাংস চাওকচোন, আজি ফুৰি খাবৰ কাৰণে গাহৰি মাংস 2 কেজি আনিছোঁ। এয়া ইমান ধুনীয়া ধুনীয়া গাহৰি মাংস আৰু কাইলৈ কাৰণে বজাৰ আৰু আজি মাংসটো খাবলৈ। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।